আমাৰ চেনেলটোৰ সৈতে জড়িত তথা ভিডিঅ'সমূহ পাই থাকিবৰ বাবে ৰঙা ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। লগতে ভিডিঅ'সমূহৰ আপটুডেট পাই থাকিবলৈ এই কাষৰ বেল চিহ্নটোতো ক্লিক কৰক। ৰাতিপুৱাৰ পৰা ৰাতিলৈ 24 ঘণ্টাই আমি মোবাইল এটা ইউজ কৰি আছোঁ। কিন্তু আপুনি জানেনে সেই মোবাইলটোৱে যে আপোনাকো ইউজ কৰি আছে? হয়। আপুনি কি কৰিছে, ক'ত আছে, কোনটো টাইমত কি চাইছে মোবাইলত, এই সকলোবোৰ ডাটা আপোনাৰ মোবাইলত ৰেকৰ্ড হৈ আছে। মানে মই ক'ব খুজিছোঁ গাগুলৰ বিষয়ে। আপুনি যিহেতু এটা এণ্ড্ৰইড ফোন ইউজ কৰি আছে, গতিকে নিশ্চয় আপুনি গাগুলৰ ছাৰ্ভিলেঞ্চৰ ভিতৰত আছে। গতিকে গাগুল টাইমলাইন আৰু এক্টিভিটিত গৈ আপুনি কোনটো সময়ত কি কৰিছে, ক'ত আছে সকলো চাব পাৰিব। গতিকে এতিয়া আৰু আপুনি মিছা কথাৰ ঠেং চুটি বুলি ক'লে নহ'ব। এতিয়া কথাটো এনেকুৱা হৈছে, মিছা কথাৰ এতিয়া গাগুলে চাব। গতিকে সেইদৰে আপুনি আপোনাৰ চাব খোজা যিকোনো ব্যক্তিৰ বিষয়ে, ধৰক আপোনাৰ BF GF আছে, বা আপোনাৰ কৰ্মচাৰী আছে, বা আপোনাৰ ল'ৰাজনে কোন সময়ত স্কুলত গৈছে নে কলেজতে গৈছে নে চিনেমা চাবই গৈছে, এই সকলোবোৰ আপুনি গাগুলৰ জৰিয়তে এতিয়া চাব পাৰিব। চিম্পুল অনলি মাত্ৰ মোবাইলটো, তেওঁলোকে ইউজ কৰা মোবাইলটোৰ গাগুল এক্টিভিটি আৰু গাগুল টাইমলাইনত গৈ এবাৰ চালেই হ'ল। গতিকে এয়ানো কিদৰে চাব পাৰি মোবাইলত, আহক দেখুৱাই দিছোঁ। প্ৰথমে মোবাইলত কিদৰে টাইমলাইন চেক কৰে সেয়া দেখাই দিছোঁ। আপুনি গাগুল মেপলৈ যাওক। এয়া গাগুল মেপত ক্লিক কৰক মোবাইলটোৰ। তাৰপিছত মোবাইলটোৰ গাগুল মেপৰ আপুনি থকা পইণ্টটো দেখাই দিব। এতিয়া আপোনাৰ গাগুল মেপৰ ওপৰত থকা লেফ্ট ছাইডে বাওঁপিনে এই তিনিপাত আচত ক্লিক কৰি ছেকেণ্ড অপশ্যন যোনটো আছে ইয়ৰ টাইমলাইন, গতিকে ইয়াৰ টাইমলাইনত ক্লিক কৰক। এইদৰে আজিৰ তাৰিখটোত আপুনি ক'ত গৈছে সেই ডাটাটো দেখুৱাব লাগে প্ৰথমতে। যদি আপুনি আগৰ কিমান তাৰিখে ক'ত আছিল, কিমান সময়ত সেইটো চাব খোজে, এইদৰে ওপৰত ক্লিক কৰক আৰু যিকোনো এটা ডেট আপুনি চিলেক্ট কৰাৰ লগে লগে, মই 6 তাৰিখটো চিলেক্ট কৰিছোঁ যোৱা শনিবাৰৰ। মই 6 তাৰিখে ক'ত ক'ত আছিলোঁ এইদৰে মোৰ মেপত দেখাই দিছে। মই কি ঠাইলৈ গৈছিলোঁ, কেনেকৈ গৈছিলোঁ, কোনটো সময়ত কি আছিলোঁ, এইদৰে তলত আপুনি স্কিপ কৰি চাব পাৰে। এইদৰে আপুনি আপোনাৰ চাব খোজা মোবাইলটোৰ গৰাকীৰ মোবাইলটোৰ পৰা টাইমলাইনত গৈ আপুনি তেওঁ ক'ত আছিল, কি কৰিছিল, সেই টাইমবোৰ ইয়াত ভালদৰে চাব পাৰিব। গতিকে এইদৰে আপুনি মোবাইলত টাইমলাইনটো চেক কৰিব পাৰে। দ্বিতীয়তে আপুনি মোবাইলটোত কি সময়ত বা কিমান টাইমত কোনদিনা কি চাৰ্চ কৰিছিল, তেওঁ মোবাইলটোত কি চাইছিল, কি ভিডিঅ' চাইছিল, কাক মেছেজ দিছিল, কেতিয়া কল কৰিছিল, এইবোৰ চাবলৈ হ'লে আপুনি গাগুল ক্ৰমত যাওক। যাই ওপৰত মাই এক্টিভিটি টাইপ কৰি চাৰ্চ কৰক ক্ৰমত গৈ। চাৰ্চ কৰাৰ লগে লগে এনেকৈ প্ৰথম অপশ্যনটো দেখিছে myactivitygagul.com, myactivity.gagul.com, ইয়াত ক্লিক কৰক। গতিকে ক্লিক কৰাৰ লগে লগে আপুনি আপোনাৰ মোবাইলত, এয়া মোৰ মোবাইলত মই আজি কি কৰিছোঁ, আজিৰ পৰা আগলৈকে পিছলৈকে মানে কি কৰিছোঁ চব এইদৰে আপুনি তলত চাব পাৰে। এয়া মই 3:03 কি কৰিছিলোঁ ক্ৰম ব্ৰাউজাৰত, এইদৰে আপুনি স্কিপ কৰি চাব পাৰে। আপুনি ওপৰত গৈ এণ্ড্ৰইড বা ইউটিউব এনেকৈ স্পেচিফাই কৰিও চাব পাৰে। ইয়াৰ এণ্ড্ৰইডত গ'লে মই কি কৰিছিলোঁ, এণ্ড্ৰইড ছিষ্টেম ফায়াৰফক্সত গৈছিলোঁ, এটাত হেৰিত গৈছিলোঁ, এইদৰে তললৈ স্কিপ কৰি আপুনি চাব পাৰে। এইদৰে আপুনি ইউটিউবত কি চাইছিল সেইটো আপুনি স্পেচিফাই কৰি ক্লিক কৰি চাব পাৰে কি চাইছিল। ইয়াৰে মই এটা চিলেক্ট কৰি দেখাই দিছোঁ ইউটিউবত। এয়া মই এটা বাৰত কি চাইছিলোঁ, হোৱাই দিছ এক্টিভিটি কি হৈছিল, এইদৰে আপুনি চাব পাৰে। এয়া মোৰ মোবাইলৰ চব বিষয়ে আপুনি এইদৰে চাব পাৰে। গতিকে এইদৰে আপুনি যিকোনো ব্যক্তিৰে, আপুনি চাব খোজা যিকোনো ব্যক্তিৰে টাইমলাইন আৰু এক্টিভিটি ষ্টেটাছ চেক কৰি সেই মানুহজনে কেতিয়া ক'ত আছিল, কি কৰিছিল চব চাব পাৰে। গতিকে আপুনি নিশ্চয় বুজিলে গাগুলে আমাৰ এতিয়া পাৰ্চনেল লাইফ বুলি একো লাইফ ৰাখি থকা নাই, যিহেতু আমি মোবাইল এটা 24 ঘণ্টাই আমাৰ লগত লৈ ঘূৰি থাকোঁ।
যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰে যেন আৰু লগতে আমাৰ এই ভিডিঅ'টো আনলৈও শ্বেয়াৰ যাতে নিশ্চয় কৰে। পৰৱৰ্তী ভিডিঅ'ত আমি কিদৰে আপোনাৰ প্ৰাইভেচি হাইড কৰি ৰাখিব পাৰি তাৰ বিষয়ে জানিম। ধন্যবাদ।